গোটেই ঘৰৰ কাম বন কৰি আজৰি হলো পাই এই বিহু আহিলে ইমান কাম হৈ যায় কালি গোটেই ৰাতি বহি বহি মা আৰু মই পিঠা বনালো আমাৰ মাছনা দেতা মোক কি ড্ৰেছ আনি দিলা সো এইটো কি বিহু ড্ৰেছ হয় কোৱাচোন তুমি নাইট ড্ৰেছ আনি দিলে এইটো কৈছা বিহুত পেলে এইটো কি পিন্ধিবলে মই কি এইটো পিন্ধিম কি বিহুত কোৱাচোন তুমি কি হল এইটো পিন্ধিলে আকৌ এইটো কি বেয়া আছে মা মই দেতা কৈছিলো মোক এটা স্পাইডাৰমেনৰ ড্ৰেছ আনি দিবলে দেতা মোক নাইট ড্ৰেছ আনি দিলে ক'লে যে তোৰ নাইট ড্ৰেছটো বেয়া হৈ গৈছে না এইটোকে পিন্ধিবি নাইট ড্ৰেছ পিন্ধিব পাৰিবি বিহুতে পিন্ধিব পাৰিবি আকৌ মই তুমি চোৱাচোন বিহুত কিমান নাইট ড্ৰেছ কিনে কোৱাচোন ইমান দেতা যে চিপজ মই ভাল নালাগে কোৱাচোন মা চিন্তু একো নহয় নহয় আনি দিব ভাল কাপোৰ এযোৰ আনি দিব নহয় নহয় মা আনি নিদিয়ে মোক কৈছে যে তই এই কাপোৰযোৰে পিন্ধিবি বোলে দিনতো পিন্ধিবি ৰাতি পিন্ধি শুবিও বোলে অকল এযোৰ আনি দিলে চোৱাচোন তুমি মই কিমান দিনৰ পৰা কৈ আছো মোক মোৰ কাৰণে এটা স্পাইডাৰমেনৰ ড্ৰেছ আনি দিবলৈ মোক অকণো ভাল নাপায় দেতাই জানা আনি দিব নহয় তই কেলে মই চিন্তা কৰি আছো পিছে ফুলেশ্বৰী মাহী ঘৰত যাবি নাই মামা জানা নাই এই ফুলেশ্বৰী মাহী ঘৰতে তেওঁ যে আইতাজনী আছে যে বিহাৰৰ পাহে যে আহি পালে জানা নাই জানো তই যাবি নেকি মোৰ লগত মই ভাবি আছো আজি গধূলি যাম যাবি নাই তই যাম তেওঁ ঘৰত যাম দেই আমাৰ চোৱা দেতা আহি পালে দেতা কোৱাচোন মোৰ কাৰণে স্পাইডাৰমেনৰ ড্ৰেছ আনিবলৈ কোৱা হেই আপুনি আমাৰ চিন্টুৰ কাৰণে নাইট ড্ৰেছ আনি দিলে যে ইমান দিনৰ পৰা কৈ আছে স্পাইডাৰমেনৰ ড্ৰেছটো আনি দিবলৈ আপুনি কেলে আনি দিয়া নাই তুমি হাই কেলে কৈছা খৰে কোৱা আকৌ হেই চিন্টু আপোনাক কিমান দিনৰ পৰা কৈ আছে তাক স্পাইডাৰমেনৰ ড্ৰেছ আনি দিবলৈ আপুনি কেলে আনি দিয়া নাই নিতু তুমি খং নকৰিবা দেই তোমাৰ মুখত যে অকণো খংটো নেহাজে দেই অকণো খংটো নেহাজে মই আনি দিম নহয় তাক তুমি কেলে ইমান চিন্তা কৰি আছা চিন্তু গধূলি ওলাবি গধূলি দেই আনি দিম তোৰ কাৰণে স্পাইডাৰমেনৰ ড্ৰেছ লৈ ল'বি তই তোমালোকে কথা পাতা মই আহি আছো দেই গধূলি একেলগতে যাম চিন্তু ললুবাকো লগত লৈ ল'ম ইয়াকো গোটেই দিনটো পঢ়ি থাকে নহয় ঠিক আছে ঠিক আছে মই ভেন্দিৰ লগত খেলিবলৈ যাওঁ দেই তাক খবৰটো দি আহোঁ যে মোৰ স্পাইডাৰমেনৰ ড্ৰেছটো আজি গধূলিলৈকে আহি পাই যাব ঠিক আছে না মই যাওঁ দেখিছেনে বন্ধুসকল আমাৰ চিন্তুৰ কথা ফুলেশ্বৰী ক মই এনেই বহি আছো আকৌ পিঠা কালি ৰাতি বনালো হয় তই কি কৰি আছ হয় নেকি ঠিক আছে শুন না তই নহ'লে আজি গধূলি আহিবি ঠিক আছে তেনেহ'লে তোৰ চাচুমাকো লৈ আহিবি দেই ঠিক আছে আমি বেলেগ দিনা যাম আকৌ কি হ'ল ঠিক আছে আহিবি দেই ভেন্দি এদিন অকলে বহি কি কৰি আছ ভেন্দি চিন্তু এনেই বহি আছো আকৌ তই আজি বাবা ক'ত আছিলি দেতাই যে মোক নাইট ড্ৰেছ আনি দিলে যে সেইটো কাৰণেহে মানে মোৰ মন চন বেয়া হৈ আছে জানা নাই এতিয়া দেতাই মোক কৈছে যে গধূলি মোৰ কাৰণেহে স্পাইডাৰমেনৰ ড্ৰেছটো আনি দিব তই কি ল'লি চিন্তু মই একোকে কিনি লোৱা নাই দেতাই মোক একো দিয়াই নাই হাজিৰা কৰিছিলে ক'ৰবাত বোলে পইচা পাইছিলে পইচা ক'ৰবাত হেৰালে নে কি কৰিলে নাজানো দেই একোৱে আনি দিয়া নাই ঘৰত কাকো একো দিয়া নাই মাকো দিয়া নাই মোকো আনি দিয়া নাই কি কৈছ ভেন্দি তোৰ দেতাই তোক একো আনি দিয়া নাই একোকে দিয়া নাই এনে তই জানই চবে জানে দেতাৰ কি অৱস্থা হ'ব মই গধূলি গ'লে দেতাৰ লগত তোৰ কাৰণে কিবা এযোৰ লৈ আহিম দেই চিন্তু থেংক ইউ আমাৰ ঘৰত আহিবি আকৌ পিঠা খাবলৈ ঠিক আছে চিন্তু যাম বাৰু ফুটবল খেলিবি বল যাওঁ যাবি বল যাওঁ মা চোৱা আকৌ মোৰ স্পাইডাৰমেনৰ ড্ৰেছটো আহা আকৌ এইফালে ন চিন্তু ভাল লাগিছে নাই কাপোৰযোৰটো পচন্দ হৈছে নাই মা হৈছে মোৰ বহুত পচন্দ হৈছে আমাৰ ভেন্দিৰ কাৰণে এযোৰ কাপোৰ ল'লো তাক দি থৈ আহিছে অহা সময়ত ভাল কৰিলি দেই ভাল কৰি ঠিক আছে তই থাক দেই মই খানা বনাবলৈ যাওঁ গধূলি ফুলেশ্বৰী মাহীসকল আহিব নহয় লগতে আইতাজনীও আহিব মা হয় নেকি আইতাজনী আহিব নেকি আমি যাবলৈহে আছিলো নহয় ফোন কৰিছিলে যে তেওঁ মইহে ক'লো মই আহিবলৈ বিহু খাবলৈ মাতিলো আকৌ ঠিক আছে মা আশীষ দাও আহিব ন খুব মস্তি কৰিম ঠিক আছে মা তুমি যোৱা খানা বনোৱাগে মই যাওঁ তই কৰি থাক দেখিছেনে বন্ধুসকল মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু আমাৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ ভিডিঅ'বিলাক আজি আপুনি প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পিছত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ঠিক আছে বন্ধুসকল বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল লাভ ইউ অল